নমস্কাৰ আপোনালোকে চাই আছে শংকৰ জ্যোতি নিউজ আৰু সন্ধিয়াৰ খবৰলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই পল্লৱী আহিছো প্ৰথমটো খবৰলৈ বিলাসীপাৰাত বিধায়ক অশোক কুমাৰ সিংঘিৰ প্ৰশংসনীয় পদক্ষেপ আৰ্থিকভাৱে দুৰ্বল আৰু পিছপৰা মহিলাসকলক প্ৰদান কৰা হ'ল মেচিন আৰ্থিকভাৱে সবল কৰাৰ চেষ্টা বিধায়কগৰাকীৰ নামনি অসমৰ ধুবুৰী জিলাৰ ২৭ নং পূব বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰ্থিকভাৱে দুৰ্বল আৰু পিছপৰা শ্ৰেণীৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ স্বাৰ্থত আজি প্ৰদান কৰা হ'ল চিলাই মেচিন। এই চিলাই মেচিনসমূহ প্ৰদান কৰিলে বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংঘিয়ে। উল্লেখ্য যে উক্ত বিতৰণী সভাখনত ধুবুৰী জিলাৰ উপায়ুক্ত অনন্তলাল জ্ঞানী, বিলাসীপাৰাৰ মহকুমাধিপতি শ্ৰীযুত মৃদুল যাদৱকে আদি কৰি দলীয় সতীৰ্থবৃন্দৰ লগতে স্থানীয় গণ্যমান্য ব্যক্তিসকলে উপস্থিত থাকে। সামাজিক মাধ্যমত উন্নয়নৰ ঢাক-ঢোল কোবোৱা ৰহাৰ সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ বিৰুদ্ধে উঠিছে বিধায়ক পুঁজিৰ ধন লুণ্ঠনৰ গুৰুতৰ অভিযোগ। এই অভিযোগ আনিছে নগাঁও জিলাৰ আমচুৰ সাধাৰণ সম্পাদক আব্দুল নুৰে। ৰহা সমষ্টিৰ গৰুবাট মৌজাৰ 2018 আৰু 19 বৰ্ষত কেইবাটাও পথৰ বাবে ধন অনুমোদন জনাইছিল চৰকাৰে। কঠিয়াতলী উন্নয়ন খণ্ডৰ এগৰাকী অভিযন্তাক সম্পাদক আৰু কচুৱাৰ মাধৱপাৰাৰ এগৰাকী যুৱ ব্যৱসায়িক সভাপতি হিচাপে লৈ গঠন কৰা হৈছিল এখন নিৰ্মাণ কমিটি। RTI তথ্য অনুসৰি প্ৰায় 1.5 কোটি টকা আবণ্টন কৰা হৈছিল পথ নিৰ্মাণৰ বাবে। কিন্তু পৰৱৰ্তী সময়ত পথ নিৰ্মাণত চূড়ান্ত গাফিলতিৰ অভিযোগ তুলিছে আমচুৰ নেতা আব্দুল নুৰে। পূৰ্বে কংগ্ৰেছ দলত থাকি কম দিনৰ ভিতৰতে ৰহা সমষ্টিৰ বিজেপি বিধায়ক ডিম্বেশ্বৰ দাসৰ সুহাতস্বৰূপ হৈ পৰা নিৰ্মাণ সমিতিৰ সম্পাদক যুৱ ব্যৱসায়ীজনৰ বিৰুদ্ধে এতিয়া অসন্তুষ্ট হৈ পৰিছে বহু বিজেপি কৰ্মী। দখল কৰিলে আমি এটা RTIৰ যোগে নগাঁও জিলাৰ 82 নং ৰহা সমষ্টিৰ MLA পুঁজিত কিছুমান নথি উলিয়াইছিলোঁ আৰু তাত দেখা পাইছোঁ আমি MLA পুঁজিৰ 2018-19 বৰ্ষত যিবিলাক ৰাস্তাৰ কাম কৰিছিলে, ৰাস্তা কনষ্ট্ৰাকশ্যন অফ ৰোড কাম কৰিছিলে, আমি দেখা পাইছোঁ 5 লাখ টকাৰ এটা ৰাস্তাৰ কাৰণে 5 লাখ টকাকে ধাৰ্য কৰিছিলে। আমি ক'ব বিচাৰিছোঁ কনষ্ট্ৰাকশ্যন অফ ৰোড ফ্ৰম ৰাঙুলী বস্তি তিনিআলি টু সিৰাজ মাষ্টাৰ হাউচ কচুৱা জিপিত এই ৰাস্তাটোত 5 লাখ টকা। এইবাৰ কামপুৰত আত্মীয়ৰ প্ৰবঞ্চনাৰ বলি হ'ল স্বামীহীন এগৰাকী মহিলা। সাংবাদিকৰ নামত 20,000 টকা দাবী কৰি আইনী মেৰপেচত পৰিল এটা শিক্ষিত পৰিয়াল। কামপুৰৰ গৰুবাট মৌজাৰ পশ্চিম কাৱৈমাৰীৰ উৰ্মিলা বৰা নামৰ এগৰাকী মহিলাৰ স্বামী চেনিৰাম বৰা 2011 চনত হাতীৰ আক্ৰমণত নিহত হৈছিল। 2018 বৰ্ষত মহিলাগৰাকীয়ে বন বিভাগৰ পৰা লাভ কৰিছিল 1 লাখ টকা। অসহায় মহিলাগৰাকীৰ অনুৰোধ মৰ্মে সেই অনুদান পোৱাত নথি-পত্ৰ যোগোৱাকে আদি কৰি সকলো কামতেই সহায় কৰিছিল কামৰূপৰ সাংবাদিক ৰূপজ্যোতি ভূঞাই। এইখিনিতেই লাগিল কেনা। অসহায় মহিলাগৰাকীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি তেওঁৰে বৰজনাৰ পৰিয়ালে সাংবাদিকজনৰ নামত চলচতুৰিৰে সংগ্ৰহ কৰিলে 20,000 টকা। আৰু এই সমগ্ৰ ঘটনা সাংবাদিকজনৰ পৰা আঁতৰাই ৰখা হৈছিল। 2 বছৰৰ পাছত চলিত মাহত সাংবাদিকজনে সেই গাঁৱৰ লোকৰ পৰা সমগ্ৰ ঘটনা অৱগত হৈ কামৰূপ থানাত এক গোচৰ তৰে। সাংবাদিকজনে দিয়া এজেহাৰৰ ভিত্তিত কামৰূপ থানাত পৰিয়ালটোৰ বিপক্ষে 420/406 আৰু 34 ধাৰাত পৰিয়ালটোৰ বন্তি বৰা, ৰুঞ্জুন বৰা আৰু দেৱজ্যোতি বৰাৰ বিৰুদ্ধে ৰুজু হৈছে এক গোচৰ। সেই বদনামটো সপক্ষত যেতিয়া মই 2 বছৰ ধৰি অৱগত হোৱা নাছিলোঁ, ইয়াৰ কাৰণটো হৈছে কি যে এটা পৰিয়াল, সেই পৰিয়ালটো হৈছে কামপুৰৰ পশ্চিম কাৰমী গাঁৱৰ সেই পৰিয়ালটোৱে মোৰ ওপৰত মানে কি সেই পৰিয়ালটো সেইখিনি সময়ত মই সেই পৰিয়ালটোৰ লগত বহুতখিনি ভাল আছিলোঁ বা সেইখিনি সময়ত মোৰ এটা ঘৰুৱা এটা ঘনিষ্ঠ সম্পৰ্ক আছিলে। সেই সম্পৰ্কটোৰ পিছতে তেওঁলোকে মোৰ নাম কৈ পেলাই সেই মহিলাগৰাকী বা 20,000 টকা লৈ আহিছিলে, যাৰ কোনো মই আজি 3 বছৰ ধৰি অৱগত হোৱা নাছিলোঁ। প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত আৰু মজুৰিৰ দাবীত সমগ্ৰ অসমৰ অংগনবাদী কৰ্মীসকলে বিক্ষোভ কাৰ্যসূচী হাতত লৈছে। সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাৰ মঙলদৈত অংগনবাদী কৰ্মীসকলৰ তীব্ৰ প্ৰতিবাদ। দৰং জিলাৰ অংগনবাদী কৰ্মী সহায়িকা সন্থাই মঙলদৈ ভেবাৰঘাটৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত কেইবা শতাধিক অংগনবাদী কৰ্মীৰ সৈতে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদীসকলে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে অংগনবাদী কৰ্মীসকলক বিপদত পেলাব বুলি মন্তব্য কৰি
কৰ্মীসকলৰ ন্যূনতম মজুৰি 21,000 পৰ্যন্ত ধাৰ্য কৰাৰ আহ্বান জনাইছে। বিশেষ প্ৰতিবাদী সমদলেৰে নিজৰ দাবী উল্লেখ কৰি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে জিলা উপায়ুক্তলৈ। যেহেতু আমার এই অঙ্গনবাড়ী যোনে কাম করেছে সেই হল একেবারে দুখিয়া ঘরের মহিলা, সেই দুখিয়া ঘরের মহিলাখিনি সামান্যতম মাননি পায়। সেই মাননিখিনির কারণে আমি বহু কষ্ট করবলগীয়া হয়। সরকারে আমাক বিভিন্ন কামত নিয়োগ করেছে, কিন্তু আমার কোনোদিন সরকারীকরণ করা নাই। মাননি সলনি মজুরি দিবলৈ আজিলৈকে বাধ্য হোৱা নাই। আমি ইমান দিনে আন্দোলন কৰি আহিছোঁ, সংগ্ৰাম কৰি আহিছোঁ, তথাপি আমাক মাননি সলনি মজুৰি দিয়া নাই। গতিকে আমাক মাননি সলনি মজুৰি লাগে। আৰু আমাৰ যিখিনি 60 বছৰ হৈ গৈছে সেই অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলক তেওঁলোকে এই সেৱাৰ পৰা আঁতৰাব বিচাৰিছে, কিন্তু আমাৰ সেইটো নহয়। যেহেতু ইমান দিন কষ্ট কৰি ইমান ৰাজ্যৰ সেৱা কৰি আমাৰ অঙ্গনবাড়ী কৰ্মী সহায়িকালৈ শেষত খালী হাতেৰে যাব লাগিব, তেওঁলোকে বৃদ্ধকালত কেনেকৈ চলিব, তেওঁলোকক ভৰণ পোষণ কোনে দিব? গতিকে আমাক এককালীন সাহায্য আমি দাবী কৰিছিলোঁ। অঙ্গনবাড়ী কৰ্মীৰ কাৰণে আমাৰ 2 লাখ টকা আৰু সহায়িকাৰ কাৰণে 1,50,000 টকা। গতিকে যেতিয়ালৈকে আমাৰ সেই দাবী পূৰণ নহয় তেতিয়ালৈকে আমাৰ অঙ্গনবাড়ী কৰ্মী সহায়িকাক কেতিয়াও চাকৰিৰ পৰা বঞ্চিত কৰিব নোৱাৰে। গতিকে আমি সেই দাবী আছে, সেইটো দাবী মানিব লাগিব। গতিকে চৰকাৰে যদি আমাৰ দাবীসমূহ মানে তেতিয়াহ'লে আমি নগাঁও জিলাৰ কঠিয়াতলীৰ 9 মাইলত বনকৰ্মীৰ নিৰ্লজ্জ কাণ্ড। প্ৰকৃতিৰ ৰক্ষাৰ বাবে নিয়োজিত বনকৰ্মীয়ে অবাধে চলাইছে বন ধ্বংসযজ্ঞ। 4 বছৰ পূৰ্বে বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই পথৰ কাষত ৰোপণ কৰিছিল বহু মূল্যৱান গছ। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা নিৰ্বিতা লাভ কৰি জেচিবিৰে পূৰ্বতে ৰোপণ কৰা মূল্যৱান গছসমূহ উভালি পেলোৱা হ'ল। একাংশ প্ৰকৃতিপ্ৰেমী ৰাইজে বাৰে বাৰে বনকৰ্মীৰ দলটোক আহ্বান জনাইছিল কোনো নিৰ্দিষ্ট বনোৱাৰ দ্বাৰা গছসমূহ কাটি নিবলৈ। পিছে ৰাইজৰ আহ্বান অৱমাননা কৰি জেচিবিৰে মুহূৰ্ততে ভাঙি ছিঙি শেষ কৰি পেলোৱা হ'ল মূল্যৱান গছসমূহ। অঞ্চলবাসীৰ তীব্ৰ বিৰোধিতাৰ অন্তত ঘটনাস্থলীত কঠিয়াতলী বনাঞ্চলিক বিষয়া উপস্থিত হৈ জব্দ কৰিলে জেচিবিখন। ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই পল্লৱীয়ে বিদায় লৈছোঁ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ খবৰৰ বাবে চাই থাকিব শংকৰজ্যোতি নিউজ। ধন্যবাদ।